নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে কুশলে আছে। আজি আমি আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি আহিছোঁ অসমৰ ঐতিহাসিক শিৱসাগৰ জিলাৰ এখন ঐতিহাসিক স্থানলৈ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে জয়দৌল। বিতোপন সৌন্দৰ্যৰে স্বৰ্গদেউ গদাধৰ সিংহৰ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আমোলত এই জয়দৌল নিৰ্মাণ কৰা হৈছিল। দৌলৰ ভাস্কৰ্যবোৰ অতি মনোমোহা। দৌলৰ ভাস্কৰ্যশৈলীয়ে মানুহৰ মন মোহিত কৰে। ইয়াৰ কাৰুকাৰ্য অতি নিপুণতাৰে কৰা হৈছিল। তিনিটা পদ্ধতিৰে এই দৌল নিৰ্মাণ কৰা হয়। নাগৰ শৈলী, নীলাচল পদ্ধতি আৰু চাৰাচানিয়া পদ্ধতিৰে জয়দৌল নিৰ্মিত। জয়দৌলত সুন্দৰ স্থাপত্যকলাৰ নিদৰ্শন দেখা যায়। এয়া হৈছে জয়সাগৰ পুখুৰী। স্বৰ্গদেউ গদাধৰ সিংহ আৰু তেওঁৰ পত্নী জয়মতীৰ স্মৃতি ৰক্ষাৰ বাবে তেওঁলোকৰ বৰপুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬১৯ শকৰ আঘোণ মাহত এই জয়সাগৰ পুখুৰীটো খন্দাইছিল। জেৰেঙা পথাৰত নিৰ্মাণ কৰা এই জয়সাগৰ পুখুৰীটো মাত্ৰ ৪৫ দিনৰ ভিতৰত খান্দি উলিয়াইছিল। জয়মতী কুঁৱৰীৰ নামত উচৰ্গা কৰিবলৈ লোৱা প্ৰকাণ্ড বৰপুখুৰী আৰু আকাশলংঘা জয়দৌলৰ বিতোপন শোভাই সকলোকে বিমুগ্ধ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনত এনেহেন বুকু কঁপোৱা আৰু অপূৰ্ব নান্দনিক কাৰ্যই মানুহৰ মন প্ৰাণ আৱেগ উত্তোলিত কৰি তুলিছিল। বুৰঞ্জীৰ মতে জয়সাগৰ পুখুৰীৰ দিশ পূবা পশ্চিমাকৈ ২৯৬৪ ফুট, উত্তৰা দক্ষিণাকৈ ২৩২৮ ফুট। ঢাপে খাৱে পানীয়ে পূবা পশ্চিমাকৈ ৪২০০ ফুট আৰু উত্তৰা দক্ষিণাকৈ ৩৩০০ ফুট। পুখুৰীৰ জলভাগৰ মুঠ মাটিকালি ১১৭ পুৰা ১ বিঘা ৯ লোচা। পুখুৰীৰ সৰ্বমুঠ মাটিকালি ২৪০ পুৰা ২ বিঘা ২ কঠা ১০ লোচা। ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ পুখুৰীটোৱে হৈছে এই জয়সাগৰ পুখুৰী। তেন্তে দৰ্শকসকল, আজি আমি ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটি কৰি দিব আৰু নতুন নতুন ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এটি নতুন ভিডিঅ'ৰে আকৌ লগ পাম। ধন্যবাদ।